গুড মৰ্ণিং এভৰিৱান। এয়া মই ডিউটিলৈ বুলি ওলাইছোঁ, মানে গৈ আছোঁ। আৰু আজি খুব ধুনীয়া ৰ'দ দিছে আৰু এই ঠাণ্ডা দিনৰ ৰ'দকণ ল'বলৈ পালে বৰ ভাল লাগে। এতিয়া লাঞ্চ কৰিবৰ বাবে মই ঘৰলৈ যাবলৈ যাওঁতে দেখা পালোঁ আমাৰ অফিচৰ ওচৰতে ফ্ৰী খানা খুৱাই আছে। ফ্ৰী খানা মানে মেগী খুৱাইছে। তেওঁলোকে নতুন প্ৰডাক্ট এটা লঞ্চ কৰিছে। মই ভাবিলোঁ যিহেতু মেগী মোৰ ফেভাৰিট হয়, তাতে ফ্ৰীটিকে খাই লোৱা যাওক। আৰু লগতে মই মেগী কেইবা পেকেটো ঘৰলৈ বুলি লৈ লৈছোঁ। মই মেগী খাই যিহেতু ভাল পাওঁ, গতিকে মই ভাতৰ লগতো কেতিয়াবা খাই দিওঁ। আৰু আবেলি সময়ত মই এটা গিফ্ট পালোঁ, আমাৰ অফিচৰ ফালৰ পৰা দিয়া হৈছিলে। এনেও গিফ্ট পালে মন চনবোৰ ভালেই লাগি থাকে। সেইটো অকণমানকৈ দেখাই দিছোঁ। মই বাৰু খুলি মেলি চালোঁৱেই, কিন্তু মই পিন্ধা নাই। ঘৰত গৈ মই পিন্ধি চাম, লগতে আপোনালোককো দেখুৱাম। আৰু মই পোৱা গিফ্টটোত আছিলে এটা খুব ধুনীয়া ফ্ৰক, দীঘল বাৰু গাউন নিচিনা। মই পিন্ধিছোঁ, কিন্তু মোৰ লেন্থটো বহুত দীঘল হৈছে, অকণমান চুটি কৰি ল'ব লাগিব। বাকী ঠিকেই আছে। আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট এটা কৰি জনাই দিব। আৰু ওপৰৰ ফালে বৰ ধুনীয়া ডিজাইন কৰা আছে। ঘৰ অহাৰ পিছতে মই হাত ভৰি ধুই আহি মুখত এটা কফিৰ ফেচ পেক লগাই লৈছোঁ। যিহেতু ঠাণ্ডা দিন, মোৰ স্কিনখন অলপ ড্ৰাই হৈ যায়, সেইকাৰণে অলপমান লগাই লৈছোঁ। আৰু লগতে মই লক্ষীনন্দন বৰাদেৱৰ গংগা চিলনীৰ পাখি এই উপন্যাসখন পঢ়ি আছোঁ। আৰু আপোনালোকে কোনে কোনে পঢ়িছে বাৰু কমেণ্ট এটা কৰি জনাই দিব। আৰু এনেও মই উপন্যাস পঢ়ি ভালেই পাওঁ, আৰু লগতে লক্ষীনন্দন বৰাদেৱৰ লেখনিসমূহ পঢ়ি মই খুবেই ভাল পাওঁ। তেখেতে বহুত ধুনীয়াকৈ লিখে। আৰু ডিউটিৰ পৰা অহাৰ পাছত মোৰ সন্ধিয়া সময়কণ এনেকৈয়ে পাৰ হয়। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ, বেছি দীঘল নকৰোঁ। যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।